ষ্টাৰ্ট হৈছে তো মই ইউপিপিএল দলত অহাৰ উদ্দেশ্যতা হ'ল যেহেতু মই ইয়াৰে বাসিন্দা বিটিআৰ অঞ্চলৰ এজন কোচৰামচী জনগোষ্ঠীৰ মানুহ হয় আৰু মই বহুত দিন হয়তো আমাৰ কোচৰামচী জনগোষ্ঠীৰ এটা নেতৃত্বত আছিলোঁ অৰ্থাৎ মই ছাত্ৰ সংগঠনৰ নেতৃত্ব আছিলোঁ আক্ৰাচুৰ মই আঞ্চলিক পৰ্যায়ৰ পৰা লিডাৰ হোৱা মানুহ জিলা পৰ্যায়ত 3বাৰ সভাপতি আছিলোঁ তাৰপিছত চেণ্ট্ৰেল কমিটিৰ সভাপতি হৈছিলোঁ সভাপতিৰ পিছত মই এডভাইজাৰ হৈছিলোঁ তাৰপিছত মই এডভাইজাৰ হোৱাৰ পিছত মই সংগঠনৰ পৰা বিদায় লৈ অৰ্থাৎ আক্ৰাচুৰ পৰা বিদায় লৈ তো মই যেহেতু আমাৰ ইয়াতে এটা আঞ্চলিক শক্তি দল আছে আৰু মই সেই হিচাপে মই আক্ৰাচুৰ পৰা বিদায় লৈ আজি মই ইউপিপিএল দলত যোগদান কৰিছোঁ আৰু ইউপিপিএল দলত যোগদান কৰাৰ পৰা মই আজি প্ৰাৰ্থীৰ হৈ কাম কৰি আছোঁ দলৰ হৈ যাতে আমাৰ বিটিআৰটো এটা শান্তিৰ পৰিৱেশ ঘূৰি আহে বিশেষকৈ বিটিআৰ অঞ্চলত আমি বিভিন্ন জনগোষ্ঠীৰ মানুহ বাস কৰোঁ হয় বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন সমস্যা থাকে ইয়াৰ মাজেৰেও আমি কেনেকৈ এটা শান্তিৰ পৰিৱেশৰ গঢ়ি তুলি এইখন অঞ্চলত যাতে আমি ভাতৃত্বভাৱ গঢ়ি তুলিব পাৰোঁ সেই উদ্দেশ্যে মই আহিছোঁ ইউপিপিএল দলত আগন্তুক দিনত যদি আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি চৰকাৰ অৰ্থাৎ ইউপিপিএল দল বা প্ৰমোদ বড়োৰ বৰ্তমান বিটিআৰৰ চিফ তেওঁৰ নেতৃত্বত আজি ক'বলৈ গ'লে এটা সময়ত অলপ ইউপিপিএল দল বুলি অলপ বেলেগ বুলি ভাবিছিল কিন্তু আজি মানে ইউপিপিএল দলৰ যিটো জনপ্ৰিয়তা আঞ্চলিক দল হিচাপত মানে প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহে আজি ইউপিপিএল দলত এটা আকৰ্ষিত হৈ আজি প্ৰত্যেকটো প্ৰায় জনগোষ্ঠীৰ মানুহে ইয়াত বিটিআৰ অঞ্চলত ইউপিপিএল দলত যোগদান কৰিছে আৰু এটা যিটো মানে প্ৰমোদ বড়োই 5 বছৰৰ ভিতৰত যেতিয়া শান্তিৰ পৰিৱেশ ঘূৰি আনছে এইটোৰ প্ৰতি আকৰ্ষিত হৈ আজি ইউপিপিএল দলৰ মানুহ বহুত জইন কৰি আছে আৰু যাৰ ফলত মই ভাবোঁ আগন্তুক দিনত এই ইউপিপিএল দলে বিটিআৰ অঞ্চলত যি এটা প্ৰমোদ বড়োৰ নেতৃত্ব লৈছে শান্তিৰ পৰিৱেশ ঘূৰি অনাৰ লগে লগে এইখন অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ সমস্যা আছে তেওঁ কেনেকৈ এই সমস্যাসমূহ সমাধান কৰিব পাৰে যাতে আমি ইয়াত বিটিআৰ অঞ্চলত যিহেতু 26টা জনগোষ্ঠীৰ মানুহ বাস কৰোঁ যাতে আমি সকলোৱে মিলি ভাতৃত্বভাৱ গঢ়ি তুলি আগন্তুক দিনলৈ এটা স্থায়ী শান্তিৰ জৰিয়তে আমি এইখন অঞ্চলত যাতে আমি বিটিআৰ অঞ্চলত এটা শান্তিৰ পৰিৱেশ জেগা যাতে আমি ভাৰতৰ লগতে অসমৰ মানে অঞ্চললৈকে যাতে আমি বিয়পাব পাৰোঁ এই উদ্দেশ্যে ৰাখি আমি এতিয়া ইউপিপিএল দলত কাম কৰি আছোঁ মই ভাবোঁ আগন্তুক দিনত যি আমাৰ বিটিআৰ ইলেকশ্যন হ'ব প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলে আৰু নিশ্চয় আমাৰ চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়া প্ৰায় সম্ভাৱনাই হৈ গৈছে ইতিমধ্যে আমি জনসাধাৰণৰ যিটো এটা সঁহাৰি পাইছোঁ সঁচাকৈ আমাৰ কাৰণে বৰ মানে উৎসাহজনক হৈছে আৰু ইয়াতে যিখিনি জনগোষ্ঠীয় মানুহ আছে বড়োৰ লগতে আৰু বিভিন্ন জনগোষ্ঠী ধৰি লওক আদিবাসী কওঁ নেপালী কওঁ কোচৰামচী কওঁ ধৰি লওক মুছলিম ভাইসকলে কওঁ আজি যিটো এটা মানে এটা বিশ্বাস আহিছে বা এটা জাগৰণ আহিছে যে ইউপিপিএল দলে একমাত্ৰ বিটিআৰ অঞ্চলত এটা শান্তিপ্ৰিয় দল হয় আৰু ইউপিপিএল দল বুলিলে মানে এটা উন্নয়নৰ দল বিভিন্ন জনগোষ্ঠীৰ সমস্যাৰ ওপৰত আলোকপাত কৰি আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰি আছে আৰু ইতিমধ্যে সকলোৱে জানে যে প্ৰমোদ বড়ো চৰকাৰ দায়িত্ব লোৱাৰ পৰাই হয়তো ইয়াতে প্ৰায় 5 বছৰে কাম কৰিব নোৱাৰিলে ইয়াৰ ভিতৰত ক'ভিড হৈ গ'ল 2 বছৰমান 2-2.5 বছৰ যিটো কাম কৰিল সঁচাকৈ আমাৰ কাৰণে খুব এটা ভাল যাৰ ফলত আজি এটা শান্তিৰ পৰিৱেশ অহাৰ কাৰণে আজি আমাৰ ইউপিপিএল দলৰ প্ৰতি জনসাধাৰণৰ এটা ভাল মানে বিশ্বাস জন্মিছে সেইকাৰণে আমি ইউপিপিএল দলে পুনৰ যে চৰকাৰ গঠন প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰে এইটো প্ৰায় নিশ্চিত হৈ পৰিছে খালি আনুষ্ঠানিকতা বাকী আৰু ইতিমধ্যে প্ৰায় 23টামান চিট আৰামছে জিকি যাব ইউপিপিএল দলে গতিকে আমি ইউপিপিএল দলে মানে প্ৰমোদ বড়োৰ নেতৃত্বাধীন আমাৰ বিটিআৰ চৰকাৰ গঠন হ'ব প্ৰমোদ বড়োই চিফ হ'ব তো এইখিনিয়ে বৰ্তমান অঞ্চলতো মই কিছু আমাৰ কোচৰামচী উদ্যোগিত অঞ্চল বা বিভিন্ন জেগাত ঘূৰি গম পালোঁ যে দতমা সমষ্টিত যে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি চৰকাৰ কৰিছে চলি আছে বা তেওঁ যি ইউপিপিএল দলটো চলাই আছে সঁচাকৈ এটা বিশ্বাস জন্মিছে আৰু যাৰ ফলত দতমাৰ প্ৰায় বিভিন্ন কোচৰামচীৰ লগতে প্ৰায় জনগোষ্ঠীৰ মানুহে এতিয়া আঁকোৱালি লৈছে যাৰ ফলত দতমা সমষ্টিৰ পৰা আমাৰ প্ৰমোদ বড়ো চিফ অৰ্থাৎ আমাৰ দলৰ প্ৰধান এই নিশ্চয় জিকাটো পূৰ্ণ সম্ভাৱনা